নমস্কাৰ, গুড মৰ্ণিং। তো আজি ব্লগটো হৈছে মই আছাম পুলিচ এবি কাটকত মই কোনো ধৰণৰ নবনা। আজি ব্লগটো হৈছে আমাৰ যিহেতু এতিয়া বৰ্তমান মই ইউনিফৰ্মতে আছোঁ, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু কিছুমানে মোক কমেণ্ট কৰিছে, দাদা আপুনি কি চাকৰি কৰে বা ইউ বি নে এ বি নে, বহুতে কমেণ্ট কৰি আছে। মই এ বিও নহয় ইউ বি নহয়, একচুৱেলি আমাৰ ডিপাৰ্টমেণ্টটো জেল ডিপাৰ্টমেণ্টৰ হয়। তো একচুৱেলি গমেই পায় সকলোৱে, যোনখিনি আগৰ মোৰ ভিডিঅ'খিনি চাইছে। তো একচুৱেলি আমাৰ ডিপাৰ্টমেণ্টখিনি ইমান মানুহে নাজানে, 70% মানুহে নাজানে। মই চাইছোঁ কিছুমানে এইটো বেজটো চাই নিশ্চয় দেখি পাইছে। এইখন বেজটো আছাম পুলিচৰো নহয় আৰু এছএফৰো নহয় বা বেটেলিয়ানৰো নহয়। ঠিক আমাৰ এই ইয়াতে লিখা আছে আছাম প্ৰিজন বুলি। আছাম প্ৰিজন মিনছ আমাৰ জেল ডিপাৰ্টমেণ্টৰ এটা ছাইড বেছৰ হয়, আছাম প্ৰিজন বুলি থাকে। আৰু লগতে আমাৰ ছাইডত থাকে, এই ছাইড বেছটো আমাৰ থাকে AJ বুলি থাকে, আছাম জেল বুলি। আমাৰ জেল ডিপাৰ্টমেণ্টটো আমাৰ যিহেতু সকলোৱে গম পায় 2023 চনত ওলাইছিলে। আমাৰ 265টা পষ্ট ওলাইছিলে, তাতে আমি ভৰ্তি হৈছোঁ। আমাৰ এইটো মাহত আমাৰ 2 বছৰ কমপ্লিট হ'ব, এই মাহৰ 1 তাৰিখে, জুন মাহৰ 1 তাৰিখে। তো আমাৰ 2 বছৰ হোৱাকৈ নাই এতিয়ালৈকে চাকৰি কৰা। তো আপোনালোকক ভাবিলোঁ এটা ভিডিঅ'ৰ যোগেদি মই প্ৰকাশ কৰি দিওঁ। বহুতে মোক কমেণ্ট কৰি আছে, কমেণ্ট ওলাই আছে। তো ভাবিলোঁ আপোনালোকৰ লগত এই বস্তুটো শ্বেয়াৰ কৰিব লাগে। কিছুমানে গমেও নাপায়, মই আগতে এ বি ইউ বি দিছোঁ, তাতে মই চিলেক্ট নহ'ল। তো আগতে যোনটো 2100 পষ্টত তাতে মই ভাইবা দিছিলোঁ তেজপুৰত। তো সকলোৱে গমেই পায়, যোনখিনি আগতে মোৰ ভিডিঅ'খিনি চাইছে। তো মই আপোনালোকক দেখাই দিছিলোঁ। আৰু লগতে এয়া মোৰ বাইকখন আছে আৰু দেখি পাইছে। আৰু আমাৰ পষ্টটো চিলেকশ্যন প্ৰচেছটো আমাৰ আছাম পুলিচ এ বি ইউ বি ঠিক তেনেকুৱা ধৰণে একেটাই চিলেকশ্যন প্ৰচেছটো। প্ৰথমতে ৰানিং কৰিছিলোঁ 1600 মিটাৰ, তাৰপাছত আমাৰ এক্সাম দিছিলোঁ। আমি তেজপুৰতে দিছিলোঁ এক্সামটো, আৰু আমি ভাইবা দিছিলোঁ গুৱাহাটীত দিছোঁ। এইখন যোনটো পষ্টত আমি ভৰ্তি হৈছোঁ বৰ্তমান, এইটো পষ্টত আমি ভাইবা দিছিলোঁ গুৱাহাটী জালুকবাৰী ট্ৰেইনিং চেণ্টাৰ দিছিলোঁ। তাতে আমি ভাইবা দি চিলেকশ্যন হৈছোঁ। আৰু যোনখিনি মানুহে আমাৰ পষ্টটোৰ বিষয়ে জানে, একচুৱেলি এইসকলে ডিউটিৰ বিষয়ে জানে। যদি ডিউটিৰ বিষয়ে যদি আপোনালোকে ভিডিঅ' লাগে কমেণ্ট কৰিব। আমাৰ ডিপাৰ্টমেণ্টটো একচুৱেলি ডিউটি ভালে ক'বলৈ গ'লে। আমাৰ ইমানখিনি হাৰ্ড মানে দৌৰিবলগীয়া নাই, বা ইমান কিবা কিবি বেটেলিয়ানৰ নিচিনাকৈ ক'ৰবাত দৌৰি ফুৰিবলগীয়া নাই। আমাৰ একচুৱেলি পাৰ্মানেণ্ট ডিউটি হয় আমাৰ ডিউটিখিনি। তো যোনসকল কেণ্ডিডেটে হয়তো পাৰ্মানেণ্ট ডিউটি বা ফিক্স ডিউটি বিচাৰে বা ভাল পায় বা মাৰিব বিচাৰে, এইখিনিসকলে আমাৰ ডিপাৰ্টমেণ্টটো কাম কৰিলে হয়। বা আমাৰ ডিপাৰ্টমেণ্টে পষ্টটো আমাৰ ডিপাৰ্টমেণ্টটো পষ্টটো নোলায়গৈ। তো যিহেতু যোৱা আমাৰ আগৰ 23 চনত আমি যিমান পষ্ট ওলাইছিলে, তাৰ মানে 5-6 বছৰ মূৰত আমাৰ পষ্টটো আমাৰ কেতিয়াবাই ওলায়গৈ। তো তেনেকুৱা ধৰণৰ আমাৰ পষ্টটো ইমানখিনি মানে নোলায়গৈ আমাৰ বস্তুখিনি। তো এইটো কাৰণে আপোনালোকক জনাই দিব বিচাৰিছিলোঁ। মই বহুতে কমেণ্ট কৰি আছে মই একচুৱেলি কি চাকৰি কৰে, বা কিছুমানে চাকৰি নকৰে বুলি মানে কৈ আছে। তো ভাবিলোঁ আপোনালোকক দেখাই দিম বুলি। তো এয়া আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।